তেজৰ পুখুৰী আৰু জগু বান্দৰ। এসময়ৰ কথা, এখন জংঘলত এটা পুখুৰী আছিল, যিটো পুখুৰীক তেজৰ পুখুৰী বুলি জনা গৈছিল। সন্ধিয়াৰ সময়ৰ পিছত সেই পুখুৰীটোলৈ যিয়ে পানী খাবলৈ যায়, সি আৰু কেতিয়াও ঘূৰি নাহে। এদিনাখন মুন্নু হিৰণ সেই জংঘলখনত থাকিবলৈ আহিল। তাৰ সন্মুখীন জংঘলত থকা এটা জগু বান্দৰৰ সৈতে হ'ল। জগু বান্দৰে মুন্নু হিৰণক জংঘলৰ বিষয়ে সকলো কথাই বুজাই ক'লে, কিন্তু তেজৰ পুখুৰীটোৰ বিষয়ে ক'ব পাহৰি গ'ল। জগু বান্দৰে পিছদিনা সকলো জন্তুৰৰ সৈতে মুন্নু হিৰণক চিনাকি কৰি দিলে। সেইখন জংঘলত থকা এটা দুষ্ট শহাপহুৰ সৈতে মুন্নু হিৰণৰ গভীৰ বন্ধুত্ব হ'ল। মুন্নু হিৰণৰ যেতিয়াই পিয়াহ লাগিছিল, সেই পুখুৰীত পানী খাব গৈছিল। এদিন সন্ধিয়া পুখুৰীটোত পানী খাব যাওঁতে মুন্নু হিৰণে দেখিলে যে এটা ঘৰিয়াল তাৰ ফালে বহুত বেগেৰে আহিছে। মুন্নুৱে তাক দেখা পাই জংঘলৰ ফালে লৰ মাৰিলে। দৌৰি যাওঁতে সি ৰাস্তাত জগু বান্দৰক লগ পালে। জগু বান্দৰে তাক দৌৰি যোৱাৰ কাৰণ সুধিলে। তেতিয়া মুন্নু হিৰণে ঘৰিয়ালটোৰ কথা ক'লে। তেতিয়া বান্দৰে ক'লে যে মই তোমাক সেই পুখুৰীটোৰ বিষয়ে ক'ব পাহৰি গ'লো, কিন্তু সেই পুখুৰীত ঘৰিয়ালটোৱে কি কৰি আছিল, তাকতো আমি কেতিয়াও দেখা পোৱা নাই। ইয়াৰ অৰ্থ সেই ঘৰিয়ালটোৱেই সকলো জন্তুকে খায়, যিয়ে তাত সন্ধিয়াৰ পিছত পানী খাব যায়। পিছদিনাখন জগু বান্দৰে জংঘলৰ সকলো জন্তুকে মাতি আনি ঘৰিয়ালটোৰ বিষয়ে ক'লে আৰু সকলোকে সেই পুখুৰীটোলৈ লৈ গ'ল। ঘৰিয়ালটোৱে যেতিয়া দেখা পালে সকলো জন্তু তাৰ ফালে আহি আছে, সি তেতিয়া লুকাই দিলে, কিন্তু তাৰ পিঠিটো কিন্তু দেখি আছিল। সকলো জন্তুৱে ক'লে, পানীৰ ওপৰত যিটো বস্তু আমি দেখা পাই আছোঁ, সেইটো সেই ঘৰিয়ালটোৱেই হয়। সেইবোৰ কথা শুনি ঘৰিয়ালটো মনে মনে থাকিল। তেতিয়া দুষ্ট শহাপহুটোৱে এটা বুদ্ধি পালে আৰু ক'লে যে সেইটো ঘৰিয়াল নহয়, এটা পাথৰহে। তেতিয়া ঘৰিয়ালটোৱে ক'লে যে হয়, মই এটা পাথৰহে। তেতিয়া চব জন্তুৱে মিলি ক'লে যে পাগল, তই সেইটো কথাও নাজাননে যে পাথৰে কথা ক'ব নোৱাৰে। তেতিয়া চব জন্তুৱে মিলি ঘৰিয়ালটোক জংঘলৰ পৰা খেদি দিলে আৰু সকলো মিলিজুলি সুখত থাকিব ধৰিলে। ইয়াৰ পৰা আমি এইটো বুজিলোঁ যে যদি আমি যিকোনো সমস্যাৰ সমাধান ভয় নকৰাকৈ কৰোঁ, তেতিয়া তাৰ পৰা পৰিত্ৰাণ পাব পাৰি।